নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞান মালিনীতে। আমাৰ এটা ভিডিঅ'ত বেছিভাগ মানুহে কমেন্ট কৰিছে যে স্বপ্নদোষ কি, স্বপ্নদোষৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো স্বপ্নদোষৰ বিষয়ে আটাইখিনি তথ্য। স্বপ্নদোষ কি? স্বপ্নদোষ হ'ল পুৰুষৰ শৰীৰত প্ৰাকৃতিকভাৱে হোৱা এটা প্ৰক্ৰিয়া, যাৰ ফলত সপোনৰ জৰিয়তে মানুহৰ বীৰ্যপাত ঘটে আৰু ই এটা সাধাৰণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো সপোনৰ জৰিয়তে সম্পন্ন হয়। স্বপ্নদোষ কেতিয়া আৰম্ভ হয় আৰু কেতিয়া শেষ হয়? এই স্বপ্নটো এজন পুৰুষ যেতিয়া যৌৱন প্ৰাপ্ত অৱস্থা পায় বা 17-18 বছৰৰ পৰা আৰম্ভ হয় আৰু বৈবাহিক জীৱন আৰম্ভ কৰালৈকে এই স্বপ্নটো প্ৰক্ৰিয়াটো চলি থাকে। কিছুমান পুৰুষ 16 বছৰতে যৌৱন প্ৰাপ্ত হয় আৰু কিছুমান 16 বছৰৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব পাৰে। গতিকে আমি ক'ব পাৰো যে 16-17 বছৰ আৰম্ভ হয় এই প্ৰক্ৰিয়াটো। এই প্ৰক্ৰিয়াটো কেনেকৈ হয়? পুৰুষৰ শৰীৰত থকা দুটা অণ্ডকোষত প্ৰত্যেক দিনাই ছেক্স হৰমনৰ প্ৰভাৱত শুক্ৰাণু জমা হয় আৰু যেতিয়া এই অণ্ডকোষ দুটা শুক্ৰাণুৰে ভৰি পৰে তেতিয়া অণ্ডকোষৰ পৰা শুক্ৰাণুখিনি বাহিৰলৈ ওলাব বিচাৰে। কাৰণ অণ্ডকোষত উৎপন্ন হোৱা অত্যাধিক পৰিমাণৰ শুক্ৰাণুৰ ফলত পুৰুষৰ শৰীৰত থকা ছেক্স নাৰ্ভ বা পেশীবোৰ সক্ৰিয় হৈ উঠে, যাৰ ফলত শুক্ৰাণুখিনি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰে আৰু এই সংকেত মগজুলৈ গুচি যায়। শুই থকা অৱস্থাত মানুহৰ মন আৰু মস্তিষ্ক যেতিয়া শান্ত হৈ থাকে তেতিয়া মগজুৱে সেই সংকেতখিনি লাভ কৰে আৰু মগজুৱে কল্পনা শক্তিৰ প্ৰভাৱত এটা সপোন সৃষ্টি কৰে আৰু সপোনৰ জগতে এই শুক্ৰাণুখিনি বাহিৰলৈ উলিয়াই দিয়ে আৰু ইয়াকে আমি স্বপ্নদোষ বুলি কওঁ। স্বপ্নদোষ হ'লে কি কি ক্ষতি হয়? আচলতে এজন পুৰুষৰ 2 বা 3 বাৰকৈ প্ৰত্যেক মাহৰ ভিতৰত যদি স্বপ্নদোষ হয় তেতিয়াহ'লে তাৰ শৰীৰত কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ এইটো এটা সাধাৰণ আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া। কিন্তু এজন পুৰুষৰ যদি প্ৰত্যেক মাহত 7 পৰা 8 বাৰলৈকে হয় বা 3-4 দিনৰ মূৰে মূৰে স্বপ্নদোষ হৈ থাকে তেতিয়াহ'লে তাক আমি ক্ষতিকৰ হিচাপে আখ্যা দিওঁ। কিন্তু ভয় কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ যদিহে কোনোবা এজন মানুহৰ অত্যাধিক পৰিমাণৰ স্বপ্নদোষ হয় তেতিয়াহ'লে তেখেতে ডাক্তৰৰ লগত অতি সোনকালে যোগাযোগ কৰিব লাগে আৰু ডাক্তৰৰ পৰামৰ্শ মানি চলিব লাগে। গাইনলজিষ্ট বা যৌন বিশেষজ্ঞৰ ডক্তৰৰ দিয়া পৰামৰ্শ মানি চলিলে অতি কম দিনৰ ভিতৰতে এই প্ৰক্ৰিয়াটো বন্ধ হৈ যাব আৰু ন্যূনতম চিকিৎসাৰ সহায়ত এই বেমাৰটো ভাল কৰিব পাৰি। গতিকে এই বেমাৰৰ বাবে আপোনাৰ কোনো ধৰণৰ ভয় বা শংকাৰ কাৰণ নাই, কাৰণ ন্যূনতম চিকিৎসাতে এই বেমাৰটো ভাল হৈ যাব পাৰে। আশা কৰো এই ভিডিঅ'টো আপোনাৰ বাবে ফলদায়ক হ'ব। যদি এই ভিডিঅ'টো লাইক কৰা নাই তেতিয়া লাইক কৰক, কাৰণ আমি এই ভিডিঅ'টোত লাইকৰ এম ৰাখিছো 70, অৰ্থাৎ 70টা লাইক কৰিব বুলি আশা ৰাখিলো। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু ভৱিষ্যতে বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আপুনি বেল আইকনটো প্ৰেছ কৰক। তলত দিয়া ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ ভৱিষ্যতে আমি আপোনালোকৰ বাবে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিম। আৰু যদিহে আপোনাৰ মনত কিবা ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট কৰি সোধক, নিশ্চয় আমি আপোনাক ৰিপ্লাই কৰিম। দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰো, আমাৰ অসমৰ যিমানখিনি ৰাইজ আছে আহক আমি সকলোৱে ওলাই সংগ্ৰাম কৰো আৰু আমাৰ অসমত যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক চৰকাৰে গৃহীত কৰিছে তাৰ বিষয়ে আমি সংগ্ৰাম কৰি এই বিধেয়কটো যাতে অসমৰ পৰা বহিষ্কাৰ কৰো আৰু বিজেপি চৰকাৰে যাতে আমাৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ চলাব নোৱাৰে, খিলঞ্জীয়াসকলক যাতে সংস্থাপন দিব পাৰে তাৰ বাবে আমি সংগ্ৰাম চলাবই লাগিব। সকলো বন্ধুসকল ওলাই আহক আৰু আমি একেলগে সংগ্ৰাম কৰিম আমাৰ অসমৰ বাবে। জয় আই অসম, জয় আই ভাৰত। আজিলৈ মানে খুদা হাফিজ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আমি আপোনালোকৰ বাবে লৈ আহিম। খুদা হাফিজ, জয় আই অসম।